वेलकाम टू फिनो पेमेंट बैंक। आज मैं गई आसो फिनो बैंकत CSP लोৱাৰ পিছতে কেনেকৈ একাউণ্ট খুলিব লাগে বলক আমি দেৰি নকৰি আৰম্ভ কৰি এনেকৈ চাওক। প্ৰথমতে আমি মোবাইলত ফিনোমিত্ৰা এপছত গৈ কিনে ইউজাৰ নেমত আমাৰ CSP আইডিটো আৰু পাছৱৰ্ডটো দি লগইনত ক্লিক কৰিব লাগিব। লগইনত ক্লিক কৰাৰ পিছতে এনেকুৱা পেজ খোল খাব। তাত মোবাইল নাম্বাৰ চাৰ্জ বুলি এটা অপশ্যন আহিব। মোবাইল নাম্বাৰটো কাষ্টমাৰৰ দি কিনে চাৰ্জ কৰিব। চাৰ্জ কৰাৰ পিছতে ডাউনলোডিং এপ্লিকেশ্যন ছেটিং প্লিজ ৱাইট এটা অপশ্যন আহিব। তাৰপিছতে একাউণ্ট অপেনিঙৰ বহুত কেইটা অপশ্যন আহিব। আমি সব সেভিং একাউণ্টটো সিলেক্ট কৰি ললোঁ। এতিয়া আমি কম্বোত সিলেক্ট কৰিম। ডু ইউ ৱান্ট টু আদাৰ সেটিং ইয়েছ কৰিম। প্ৰমো কোডত NA কৰি দিম। ঠিক আছে, আপোনালোকে সেম প্ৰসেস কৰিব। KYC ক্লিক কৰিব। যেতিয়া আপুনি KYC টাচ কৰাৰ লগে লগে কাষ্টমাৰৰ আধাৰ নাম্বাৰটো ল'ব। আধাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। কাষ্টমাৰৰ আধাৰ UID নাম্বাৰ মানে আধাৰ নাম্বাৰটো মাৰি কিনে তলত এটা টেক্সট বক্স পাব। এই টেক্সট বক্সটোত এনেকৈ আপুনি ক্লিক কৰিব আৰু নেক্সট কৰিব। আপোনাৰ ফিংগাৰপ্ৰিণ্ট ডিভাইচটো কানেক্ট কৰি ল'ব। এলাও কৰি ল'ব। মান্ত্ৰা যদি হয় মান্ত্ৰাত পেয়াৰ কৰি ল'ব। তাৰপিছত নেক্সট কৰিব। নেক্সট কৰাৰ পিছতে ইয়াত চাওক ফিংগাৰপ্ৰিণ্টৰ থামত টাচ কৰাৰ লগে লগে কাষ্টমাৰৰ ফিংগাৰটো লাইটিং আহিব। ডিভাইচত লৈ ল'ব। তাৰপিছতে যদি কাষ্টমাৰ মেৰিড হয় মেৰিড দিব, সিঙ্গেল হ'লে সিঙ্গেল দিব। তাৰপিছত মোবাইল নম্বৰ অটোমেটিক আহিব। ফাদাৰ্ছ নেম কাৰোবাৰ অটোমেটিক আহে, নহ'লে বহাই দিব আৰু মাদাৰ্ছ নেমটো দি দিব। দি দিয়াৰ পিছতে এনেকৈ ফিল কৰিব। ফিল কৰি কিনে স্ক্ৰল আপ কৰিব। অকুপেশ্যনটো এগ্ৰিকালচাৰ মোড ৰাখিব। লিখা পঢ়া কিমান দিব, আধাৰ এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ সেম হ'ব, দি দিব টেক্সট আৰু নেক্সটত এনেকৈ ফিংগাৰত টাচ কৰি কাষ্টমাৰৰ আকৌ ফিংগাৰ লৈ ল'ব। সাবমিট মাৰিব। সাবমিট মাৰাৰ পিছতে এতিয়া ইনকামটো ইনকাম স্লিপছ দিব। তাৰপিছত যদি পান কাৰ্ড নাথাকে এনেকুৱা ফিল কৰি দিব। পেন কাৰ্ড নট এপ্লাইড বুলি দিব আৰু এগ্ৰিকালচাৰেল মই 1000 দিলোঁ, আপুনিও দিব পাৰে কিমান দিয়ে। তাৰপিছত এনেকৈ অ'কে কৰিব। আৰু যদি পেন কাৰ্ড আছে তেনেহ'লে পেন কাৰ্ডত ক্লিক ৰাখিব। পান নাম্বাৰটো দিব। পান নাম্বাৰটো দিব। কাষ্টমাৰৰ পান নাম্বাৰটো দি পান কাৰ্ডটো এটা বগা কাগজত ৰাখি কিনে এটা এনেকৈ ফটো লৈ ল'ব। ঠিক আছে, পেন নাম্বাৰৰ ফটোটো লৈ ল'ব আৰু ক্ৰপ কৰাৰ অপশ্যন থাকিব। এনেকৈ আপুনি তাত ওপৰত এনে ঘূৰাই ল'ব পাৰে আৰু ভালকৈ ক্ৰপ কৰি ল'ব। ক্ৰপ কৰি কিনে পটকা ডিক্লাৰেশ্যন ক্লিক কৰিব। I am tax resident of India কৰিব আৰু স্ক্ৰল আপ কৰিব। নমিনি ডিটেইলছটো ফিল আপ কৰি দিব। আপোনাৰ মাক দেউতাক, ফাদাৰ মাদাৰ, হাজবেণ্ড ৱাইফ যাক ইচ্ছা দিব পাৰে নমিনি। আৰু নমিনিৰ জন্ম তাৰিখটো এনেকৈ কেলেণ্ডাৰৰ মতে চিলেক্ট কৰি ল'ব। নমিনিৰ লগত সম্পৰ্ক কিটো চিলেক্ট কৰিব আৰু টেক্সট বক্স লগাব। স্ক্ৰল ডাউন দিব। যদি বাইক আছে দি দিব, যদি নাই নন দি দিব। তাৰপিছত আৰ্নিং মেম্বাৰ কিমান দিব আৰু ইনকাম ক'ত কিমান দিব। তাৰপিছত কিট নাম্বাৰ ইয়াত ফিল কৰি দিব। যোনটো কম্বো কিটত থাকে কিট নাম্বাৰটো ফিল কৰিব। আৰু কিট টাইপ কিন্তু কম্বোত প্লেটিনাম ৰুপে কাৰ্ড চিলেক্ট ৰাখিব আৰু 450 ডিপজিট দি দিব। তাৰপিছত এটা টিক কৰিব। ইয়াত আপোনাৰ কাষ্টমাৰৰ ফিংগাৰটো লৈ ল'ব। কাষ্টমাৰৰ ফিংগাৰটো লোৱাৰ সময়ত ডিভাইচটো এৰি দিলে আকৌ ভালকৈ আপুনি ৰিফ্ৰেছ কৰাই এনেকৈ লৈ ল'ব। লোৱাৰ পিছতে তলতো টিক্স কৰিব, তাৰ তলতো টিক্স কৰিব, নেক্সট কৰিব। লেফ্ট হেণ্ডৰ বুঢ়া আঙুলি ল'ব। বাওঁহাতৰ বুঢ়া আঙুলি ল'ব। তাৰ লগৰটো ল'ব। এনেকুৱা ফিংগাৰৰ আঙুলিৰ মূৰে টাচ কৰিব। এনেকৈ ফিংগাৰত লাইট আহিব। কাষ্টমাৰৰ ফিংগাৰটো লৈ ল'ব। মই তিনিটা ল'লোঁ, আপুনি পাঁচটাও ল'ব পাৰে। তিনিটা ল'লে হ'ব। এতিয়া ৰাইট হেণ্ডৰ সোঁ হাতৰ লৈ আছোঁ। এনেকৈ তিনিটা আৰু ফিংগাৰৰ কোৱালিটি যাতে 50 মান উঠে। ইয়াত ওপৰত হ'লে ভাল। 50 হ'লে এনেকৈ গ্ৰীণ হ'ব। তাৰপিছত টিক্স লগাব। দুয়োটা টিক্স লগাই নেক্সট কৰিব। এতিয়া কাষ্টমাৰৰ ফাইনেল ফিংগাৰ, লাষ্ট ফিংগাৰ। এনেকুৱা এই ফিংগাৰটো লোৱাৰ লগে লগে কাষ্টমাৰৰ মোবাইলত এটা OTP আহিব। একাউণ্ট অপেনিং ইজ কোড বুলি আহিব। সেই কোডটো আপুনি ফিল কৰাৰ লগে লগে কাষ্টমাৰৰ একাউণ্টটো ওলাই যাব। আৰু সেই একাউণ্টটো আপুনি বেলেগ এটা মোবাইলেৰে ফটো মাৰি ৰাখিব। স্ক্ৰীনশ্বটটো নহয়, ফটো মাৰি ৰাখি কিনে আপুনি নৰ্মেল যিকোনো প্ৰিণ্টাৰত প্ৰিণ্ট কৰিব পাৰে। আপোনাৰ লেপটপত এইটো PSD ফাইল আমাৰ ইয়াত আছে এভেইলেবল, লাগিলে যোগাযোগ কৰিব। মই যিহেতু ডিষ্ট্ৰিবিউটৰ ফিনো বেংকৰ অসমতে, এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং। অল দ্য বেষ্ট।